হেল্ল' ফ্ৰেণ্ডছ, অংকিতা লাইফষ্টাইলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আজি আমি এঠাইত গৈ আছোঁ, মই আৰু মোৰ এজন ফ্ৰেণ্ডে ৰাতিপুৱাই। এতিয়া 7:30মান বাজিছে আৰু আপোনালোকক দেখাই থাকিম আমি ক'ত গৈ আছোঁ। এতিয়া আমি শৰাইঘাট দলং আহি পালোঁ আৰু বহুত ঠাণ্ডা। আপোনালোকে দেখা পাইছে ছাইডত নদীখন দেখাই নাপায়, পুৰা কুঁৱলী। ৰাতিপুৱা ওলাই আহিছিলোঁ, পুৰা কাপোৰ কানি পুৰা মেৰাই আহিছোঁ আৰু ইমান ঠাণ্ডা লাগিছিলে ৰাতিপুৱা ওলাই আহে। এইফালে চাওক, একো দেখা নাপায়, একদম কুঁৱলীৰে ভৰি আছে আৰু ভালো লাগে ইমান ৰাতিপুৱা ওলাই আহি। ঠাণ্ডাও লাগিছে বাৰু। এতিয়া আমি প্ৰণীতা ৰেষ্টুৰেণ্টত আহি পাইছোঁ। আপোনালোকে গম পাইছেই চাগে, ৰঙিয়াৰ ইয়াতে। এইফালে মই খাই আছিলোঁ, পূৰা দেখা পাইছে, ঠাণ্ডাত একদম মেৰাই লৈছোঁ। এইফালে পুৰি আৰু চব্জি, আচাৰ। নাখাওঁ বুলি ভাবিছিলোঁ, কিন্তু ইমান ভোক লাগিছে, খাই ল'লোঁ আৰু। আমি ওলাই আহিলোঁ এতিয়া খাই লৈ। তাতে বহুত টেষ্টি পুৰি চব্জি পায়, তাতে গোটেইখিনিয়ে সোৱাদ লাগে বাৰু খাই। আপোনালোকেও যাই চাব এবাৰ, যোনে যোৱা নাই এতিয়ালৈকে। আৰু আমি আকৌ যাত্ৰা আৰম্ভ, বহুত দীঘলীয়া, কিন্তু মই কাটি কাটি অলপ অলপ লৈছোঁ, কাৰণ গোটেইখিনি দিলে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। আৰু মই পিছলৈ ফাষ্ট ফৰৱাৰ্ড কৰি দিম, আপোনালোকে নাভাবিব যে ইমান স্পীডত গৈছোঁ বুলি। টোলগেট আহি পালোঁ। আমি বাৰু পইচা দিব নালাগে, আমি ছাইডেদি গুচি যাম, টেনশ্যন নাই। আপোনালোকে ধৰিব পাৰিছেনে আমি ক'ত গৈ আছোঁ? অলপমান আৰু ৱেইট কৰক, গম পাই যাব। আৰু আমাৰ গন্তব্যস্থান আমি আহি পালোঁ, সৰভোগৰ গৰখীয়াৰ থান। বহুত দীঘলীয়া যাত্ৰা গুৱাহাটীৰ পৰা। বহুত বছৰৰ মূৰত আহিছোঁ। সৰুতে আহিছিলোঁ, বহুত আহিব মন আছিলে, সেইকাৰণে বছৰৰ প্ৰথমতে আহিলোঁ। 1 তাৰিখে আহিম বুলি ভাবিছিলোঁ, কিন্তু আহিব নোৱাৰিলোঁ, সেইকাৰণে পিছতকৈ আহিলোঁ। আৰু আপোনালোকক ভালদৰে দেখায় ভিতৰত কি কি আছে। এতিয়া এইফালে চাওক, মই পূজাৰ সামগ্ৰীখিনি লৈ ল'লোঁ, সেইখিনি দেখুওৱা নহ'ল। ইফালে কাম চলি আছে আৰু ইফালে পূজা দিয়া হয়। ইয়াতে চাকি জ্বলাব লাগে, চাকি বন্তি। আৰু ছাইডত এইফালে ফটোবোৰ আছে, ময়ূৰৰ পাখি আছে, তাৰপিছত চাকি আছে, আপোনালোকে দেখা পাব এতিয়া, আৰু কিতাপবোৰ আছে। ইমান ধুনীয়া ধুনীয়া ফটোবোৰ আছে। ভিডিঅ'টো বহুত কাটিছোঁৱে, মই সৰু সৰু কৰি দিছোঁ। 1 ঘণ্টাৰ ভিডিঅ' আছিলে, তথাপিও যদি আমনি পাইছে তাৰ বাবে চৰি, কিন্তু আৰু কাটিব নোৱাৰিলোঁ, এইখিনি দিবই লাগিব। আহিছোঁ যাতে গোটেইখিনি ভিডিঅ' কৰিছোঁ, আপোনালোকে যাতে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই যায়। এইটো হ'ল মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থান। ইয়াৰে কাষতে মই যে দেখাইছিলোঁ চাকি দিছিলোঁ, আৰু ফ্ৰণ্টৰ ছাইডৰ চাকি বন্তি জ্বলাব পাৰে। ভিতৰত মই ভিডিঅ' কৰা নাই সোমাই কিনে, নাজানো এলাউ কৰে নে নকৰে, কিন্তু মই নগ'লোঁ আৰু মই দূৰৰ পৰাই ভিডিঅ' কৰিলোঁ। সেইদিনাখন ইমান এটা মানুহ নাছিলে, অলপ কম আছিলে,
ইমান ধুনীয়া পৰিৱেশ, পুৰা গছ গছনিৰে ভৰা, বহুত ভাল লাগিছে গৈ। আৰু ইমান বছৰৰ মূৰত গৈছোঁ, বহুতখিনি সলনি হৈছে। এইফালে ইয়াতেতো যোনে আহে গামোচা এখনটো বান্ধি যায়। আপোনালোকে চাৰিওফালে দেখা পাব গামোচা বান্ধি থোৱা। এইফালেও আছে বান্ধি থোৱা। ইয়াতেও চাকি জ্বলাব পাৰি। আৰু এইফালে দেখা পাইছে চাগে ইমানবোৰ গামোচা। বহুত ধুনীয়া, বহুত চাফ চিকুণ পৰিৱেশ, বহুত ভাল লাগিছে গৈ। আৰু তাৰে মানুহবোৰৰ ব্যৱহাৰো বহুত ভাল। আৰু মই বেছি কথা কৈ নাথাকোঁ, বহুত ব'ৰ কৰিছোঁ। আপোনালোকে এনজয় কৰক। আৰু এইফালে ফটো তুলি আছিলে, মই ডিষ্টাৰ্ব কৰি দিলোঁ বাৰু গৈ কেনে মাজেৰে। আৰু এইফালে পুখুৰী আছে, ইয়াতে কাছ মাছ আছে, কিন্তু আমি কাছ দেখা নাপালোঁ, মাছ দেখা পাইছোঁ। ইয়াতে কাছৰ মাছক মুড়ি দিয়া হয়। আমি মুড়ি কিনি আনিছিলোঁ, য'ৰ পৰা পূজাৰ সামগ্ৰীখিনি আনিছোঁ। ইয়াতে গোটেইখিনি কৃষ্ণৰ দেখুওৱা আছে, ছবিসহ। ৰবা ৰবা। এইফালে চাওক, মোৰ ফ্ৰেণ্ডজনক ছাগলীবোৰে মুড়ি খাবৰ কাৰণে কেনেকৈ আগুৰি ধৰিছে। আমি কাছক মুড়ি দিব আহিছিলোঁ, মাছক ছাগলী খাই আছে ইয়াতে। ভালেই হৈছে বাৰু, সিহঁতৰ ভোক লাগিছে চাগে, সেইকাৰণে খাইছে। আৰু এইফালে পুখুৰীৰ ছাইডতে ইয়াতে আঙুঠি চাঙুঠি চেইন টেইন এইবিলাক বিক্ৰী কৰা হয়। আৰু এইফালেদি গৈ থাকোঁতে আমি মাছ দেখা পাইছিলোঁ, আপোনালোকক দেখাই আছোঁ। এইফালে এটা মন্দিৰ আছে, দেখাই আছোঁ মাছখিনি। দেখা পাইছেনে? এই দূৰত আছে, মই আপোনালোকক জুম কৰি দেখাই আছোঁ। এইকেইটাই দেখা পালোঁ আৰু বেলেগ দেখাই নাপালোঁ। এইখিনি চাই থাকোঁতে মাইকত এনাউন্স কৰিছে প্ৰসাদ বিতৰণ কৰিব এতিয়া। মই খাবলৈ গ'লোঁ। আৰু এইফালেও কিছুমান আছিলে, তেতিয়া মোৰ দেখুওৱা নহ'ল, পিছতকৈ দেখা পাই মই ক্লিপখিনি লৈ লৈছোঁ। কিবা আছে, অলপ চাই লওঁ গৈ কেনে কি আছে। শহাপহু মৰম লাগে। এতিয়া তিনিটাই দেখা পাইছে, কিন্তু আৰু আহিব চাব পিছতকৈ। বন্ধাকবি দি থৈ দিছে, এই চাওক ইমানকেইটা আছে। এইফালে ময়ূৰেও মুড়ি খাই আছে। মোৰ ফ্ৰেণ্ডজনে হাতেৰে খুৱাই দিছে, ধুনীয়াকৈ খাই আছে। তাৰ ভোক লাগিছিলে, বহুত সময় ধৰি খাইছে। মই কিন্তু অলপমান ক্লিপহে ইয়াতে এড কৰি দিছোঁ। ইমান মৰম লগা, একো কৰা নাই, ধুনীয়াকৈ খাইছে। আমি খুৱাই আছিলোঁ যে, ছাগলী আকৌ আহি গ'ল। ইমান মৰম লগাকৈ চাই আছে, নিদি কেনে মুড়ি নোৱাৰিলোঁ আৰু আকৌ দিলোঁ খাবৰ কাৰণে। আৰু এইফালেদি চাওক, ঘূৰি কেনে বেলেগ ছাইডেদি আকৌ মুড়ি খাই আছে। মুড়িৰ বাহিৰে আমাৰ লগত আৰু বেলেগ বস্তু নাছিলে, সেইকাৰণে আমি ছাগলী, শহাপহু, ময়ূৰ সকলোকে মুড়িয়ে খুৱাব লগা হৈছে। ইহঁতকো মুড়ি খুৱাইছোঁ, ইহঁতেও খাইছে মুড়ি। কুপন লৈছিলোঁ, তাৰপিছত এনাউন্স কৰি আমাক মাতিলে
তাৰপিছত বেঞ্চ পাৰি দিছে, গিলাচ কাঁহী এইবোৰ সকলোবোৰ ধুনীয়াকৈ দি দিছে। তাতে পানী দিছে। এইফালে আমি এইকেইটাই বহি আছিলোঁ, বাকী মানুহবোৰ অহা নাছিলে। ইমান ধুনীয়া চাফ চিকুণ। আমাক দালি, চব্জি, ভাত, বিলাহী টক, ভাজি, পাপৰ, পায়স সকলোবোৰ দিছে। মই বহুত স্পীডত কৈছোঁ বাৰু। আমি এতিয়া খাই লৈ তাৰ পৰা ওলাই আহিলোঁ আৰু গৈ থকাৰ পৰিৱেশ অলপমান দেখাই দিলোঁ আপোনালোকক। আমি এতিয়া ভাবিছোঁ গাড়ীৰে নাযাওঁ, জাহাজেৰে যাম। সেইকাৰণে আমি জাহাজেৰে গৈ আছোঁ। আপোনালোকক ভিডিঅ'টো দেখালোঁ। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। লগতে প্লিজ ছাবস্ক্ৰাইবটো কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আজিৰ কাৰণে ধন্যবাদ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।